অসম চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাক আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন গোসাইগাঁও জিলা কমিটিৰ পৰা আদৰণি জনাইছো আৰু গোসাইগাঁও থানাৰ অন্তৰ্গত এতিয়ালৈকে 43 আসামিক ধৰিছে। তাৰ কাৰণে আমি গোসাইগাঁও প্ৰশাসন আমি ধন্যবাদ জনাইছো সংগঠনৰ ফালৰ পৰা। অনাগত দিনত যদি আমি সংগঠনৰ ফালৰ পৰা আমি চেষ্টা কৰিম যাতে এই বাল্য বিবাহৰ যাতে আসামিবিলাক আমি মানে পুলিচ প্ৰশাসনক সহযোগিতা কৰিব পাৰোঁ। দ্বিতীয়, আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱকো আমি ধন্যবাদ জনাইছোঁ। বাল্য বিবাহৰ যে আসামিবিলাক ধৰি আছে, এই আসামিবিলাকক এই বাল্য বিবাহৰ যি চৰকাৰে যি একশ্যন লৈ আছে তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ চৰকাৰক যে বাল্য বিবাহ কমিব। দ্বিতীয়, জনসংখ্যাৰ নিয়ন্ত্ৰণত এটা ভাল পদক্ষেপ হ'ব বুলি আমি আশা কৰিছোঁ। বাল্য বিবাহৰ ক্ষেত্ৰত চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত যি পদক্ষেপ লৈছে এই পদক্ষেপক আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন গোসাইগাঁও জিলা কমিটিৰ পৰা আদৰণি জনাইছোঁ। আমি দ্বিতীয়, আজি ইতিমধ্যে গোসাইগাঁও প্ৰশাসনৰ দ্বাৰা 43 আসামিক এতিয়ালৈকে এৰেষ্ট কৰা হৈছে, কাৰায়ত্ব কৰা হৈছে। আগামী দিনত বাল্য বিবাহৰ যি একশ্যন লৈ আছে বাল্য বিবাহৰ ক্ষেত্ৰত চৰকাৰে এই ক্ষেত্ৰত এই একশ্যনৰ জৰিয়তে কিন্তু আমাৰ জন্ম নিয়ন্ত্ৰণৰ যি সমস্যা এইটো কিছুমান হ'লেও সমাধান হ'ব। আৰু চৰকাৰে যি সিদ্ধান্ত লৈছে যে বাল্য বিবাহৰ যে আসামিবিলাক ধৰি আছে, সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা গোসাইগাঁও জিলা প্ৰশাসনক আমি সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়াম।